हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। अपन जो घर बना बा घर एट बनाबले भावी आसे ये भिडिओ अपना कारण अति जरूरी। भिडिओ अपन स्किप नकर गोटेखिनि चाबले चेष्टा कर धुनिया एट आइडिया पाई जा जे आमार घर एट बनाते आमार किमान कस्ट आइब। ये आमार G+1 ये आमार 1800 स्क्वायर फिट। इतिहालैके आमार फाउंडेशन तो हो गल और आमार जो पोस्ट आछे पोस्टर काम हो आछे और एदिन करले शेष हो যাব। এইখিনিত আমার টোটাল কস্ট কেমন হয়েছে এটা ভিডিওতে আপনাদের স্টেপ বাই স্টেপ আপনাদের দুনিয়াটা আইডিয়া পাই যাব। ফার্স্টত মই কৈছো যেবিলাক আমার ধরক পোস্ট আছে পোস্টত পোস্টকেইটা চাক আমার অলপ আমার হানিকম ওলোৱা নাই আৰু আপোনালোকে যদি ঘৰ বনায় পোস্টত আপোনালোকে হানিকম একেবাৰে নল'ব বা মিস্ত্ৰীবিলাকক আপোনালোকে কৈ দিব ধুনীয়াকৈ যে আমাৰ পোস্টবিলাক ধুনীয়াকৈ বনাবলৈ। ঘৰৰ যেটো আমাৰ মেইন বস্তুটো হল আমাৰ চিৰিটো আমাৰ কিমান বহল আৰু কিমান দীঘল ৰুম লাগে ৰুমত আমাৰ চিৰিটো ধুনীয়াকৈ হয়। আপোনালোকে স্টেপ বাই স্টেপ ধুনীয়াটা আইডিয়া পাই যাব। চিৰি বনালে যে ভৱিষ্যতত আমাৰ উঠোতে আমাৰ কেতিয়াও দিগদাৰ নহয়। এটা আমাৰ দাববিলাক কিমান হাইট দিব লাগে বা কিমান বহল দিব লাগে এইটো ভিডিঅ'ত আপোনালোকে স্টেপ বাই স্টেপ বুজিবলৈ পাব। এতিয়া আমি চিৰিত আমি খোজকাঢ়ি উঠিম। সিরিজটা আমার বহল আছে বলটা আমার 5 ফিট আছে। এটা আমার রিলিং পুশ বা আমার গাঁথনি দিয়ে করার পিছত আমার 4 ফুট ধুনীয়াকৈ থাকিব। 4 ফুট থাকিলে আমি দুজন মানুহ আমি ধুনীয়াকৈ উঠিব পাৰিম। এটা যেটা হাইট আছে হাইটটা আমার 5.5 ইঞ্চি আছে। আর যেটা আমার টেবিল আছে টেবিলটা আমার বহল আছে বহলটা আমার 9 ফুট আছে। 9 ফুট আর 4 ফুট লম্বাটো হল 9 ফুট বহলটো হল আমার 4 ফুট। কিবা বস্তু ওপৰলৈ উঠোতে এইটো চিৰিত আপোনালোকে ধুনীয়াকৈ উঠাব পাৰিব। ওপৰত ধৰক সোফা বা আমাৰ শোকেছ আপোনালোকে ধুনীয়াকৈ উঠিবলৈ পাব ওপৰত উঠিব পাৰিব। এইটো চাওক আমাৰ গোটেই কামবিলাক হৈ আছে এতিয়ালৈকে। আমাৰ বৰ্তমান টোটেল আমাৰ ধৰক আমাৰ গ্ৰাউণ্ড যেটো আমাৰ ফাউণ্ডেশ্যন আছে ফাউণ্ডেশ্যন আৰু পোষ্ট আৰু আমাৰ চিৰিলৈকে আৰু আমাৰ পিণ্টত মাটি বৰালৈকে আমাৰ টোটেল ইয়াত আমার 5 লাখ টাকা টোটাল কষ্ট হয়েছে। ভিডিওটা চাই ভাল লাগিলে চ্যানেলটা সাবস্ক্রাইব করে দিব আর বেল আইকন বাজি দিব আর কমেন্ট করে মোক জানাবো ভিডিওটো কেনেকুৱা হল আর আমার কামবিলাক কেনেকুৱা। আপোনালোকে যদি ঘৰ বনাবলৈ বিচাৰি আছে তেনে আমাক কন্টাক্ট কৰিব পাৰে। এটা আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে এইটো হল আমাৰ কন্টাক্ট নম্বৰ বা ঘৰৰ বিষয়ে আপোনালোকে এনি কোৱেশ্চন কৰিব পাৰে বা কমেন্ট কৰিব পাৰে। মোৰ কমেন্টটো খালি আছে আৰু আমাৰ কামবিলাক কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰিব। और जब क्या घर विषय अपने जान विचारि आसे अपने कमेंट कर नम्बर अपने कल कर व्हाट्सएप नम्बर कल